সব একত্রিত হোক আমি মানু আমি যদি চৰকাৰ গঢ়িব পাৰো ভাঙিব পাৰো এইটো কোনে কৈছো মই কোৱা নাই মনস্কাৰ ৰায় এইটো মই কোৱা নাই জুবিন দাই কৈছো আমি এতিয়া এক খবৰ হ'ল এক খবৰ হ'ল জাতি ভেদেৰি চৰকাৰ আমি আকৌ নতুন চৰকাৰ কৰিম বিজেপি চৰকাৰে কি কৰিছে কি কৰা নাই এইটো আপোনালোকে জানে বহুত জানো সঁচা কথা ক'লে পুলিচে এইটোৱে ক'ব বেছিকে মই যদি কওঁ মোক ৰুলা প্ৰহাৰ কৰি এতিয়া জেলত লৈ যাব বন্ধুকেদি কোবাব আৰু যদি বেছিকে কওঁ জুবিন দা এনেকুৱা মানুহ আছিল জুবিন দা মৰাৰ পিছত এই আহিব জুবিন দা মৰাৰ পিছত এইটো হৈছে গোটেই সমাজ একলগ হৈছে নে জাতিভেদ আছে নেকি মন্দিৰৰ জেগা নহয় নহয় মন্দিৰ নহয়তো জুবিন দা একবাৰ ভালকে খাব দিব দিয়ক আৰু কিজানি আহিব নাপাব বাৰু কালি কিজানি এইটো চবেইতো ভিডিঅ' কৰিছে ছচিয়েল মিডিয়াত কালি আপলোড হ'ব মানুহে যদি জেলত ঘূৰাব কি হয় মই কিজানি আন্দাকৰণ হিচাপে মৰিব পাৰোঁ মনত ৰাখিব আমি নতুন প্ৰজন্ম হয় আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ জ্বলাবও পাৰোঁ